ফাইনালি আহি পাইছো পইচা হৈছে কি ৰেলি আনব হয় দুইটা নাল নাই ৰবা পইচা হৈছে কি ৰেলি আনব হয় দুইটা নাল নাই কালি লাষ্ট আছিল বন্ধু লগত কথা পাতিলো নাই চালো আপোনালোকক দেখাম এতিয়া বস্তুটো আহক গাই আছে জিলাপিৰ দোকান দেখা পাইছো আহিয়ে মানে জিলাপিৰ দোকান জিলাপি খাব চবে তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে খসানি ভাজ চলে এইটো তুমি সাহস জীৱনৰে ধৰণৰ দোকান চোকান আছে নামনি অসমৰ সকলোতকৈ ডাঙৰ সভা যদি আছে এখন সৰ্থেবাৰী সভা বহুত মানুহ মানে ষ্টেজত পাৰফৰ্মেঞ্চ কৰি আছে সাংস্কৃতিক অনুষ্ঠান মানুহে বহুত মানুহ লোকেল অৰণ্য বুলি যি কয় অসমীয়াত ভাষা এটা আছে 70 টকাত কাপোৰ দি আছে বাচন বৰ্তন কিবা কিবি 70 টকা জাগ হওক শেষ সভা শেষ আজি চালো আহা নাছিলো আজি আহিলো মানুহ বহুত মানুহ অঞ্চলত ঘূৰি আছে মোবাইলত কিছুমান বস্তু সেইকাৰণে চাব ইউটিউব চেনেলটো নতুন হয় ইয়াৰ আগতে এটা মানে কৃষ্ণগুৰু আশ্ৰমৰ পৰাই ভিডিঅ' দিছিলোঁ আপলোড কৰিছিলোঁ ভালেই হৈছিল কিছু মানুহে চাইছে কিছুমানে চোৱা নাই এইটো বোলে সৰ্থেবাৰীৰ পৰাই ষ্টাৰ্ট হৈছে এইটো সভা সৰ্থেবাৰী যোনদিনা আছিল সৰ্থেবাৰীৰ শেষৰ সভা আছিলে মানে কৃষ্ণগুৰু আশ্ৰমত মানে প্ৰথম মানে সভাৰ আৰম্ভণি শোভাযাত্ৰা আৰম্ভতে দেখা পাইছোঁ মানে মোৰতো দেখা নাপায় কিন্তু মই পাইছোঁ এই ফাইনেলি লাষ্টৰ দিনা আহিলোঁ শেষৰ দিনা মানুহ ৰাতি 1:35 বাজিছে ঘৰ পাতে আমি কিবা কিবি চাব सेल्फी उठा जाएगा देखी কথা খাইছো কথা বঢ়িয়া লাগে সৰ্থেবাৰী গাড়ী ভাবা একবাৰ ভাল লাগিছে কাঁহ পিঠালৰ ডাঙৰ উদ্যোগ এটা আছে সৰ্থেবাৰীত ঘৰে ঘৰে মানে কাঁহ পিঠালৰ উদ্যোগ আছে গতিকে ভিডিঅ'টো ভাল লাগিল চাই চবৰে বহুত ধন্যবাদ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট দিব